নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আজি আমি আহিছোঁ যোৰহাটৰ এটা বিশেষ ঠাইলৈ। এয়া যিসকলে আপোনালোকে আগতে আহিছে সেইসকলে নিশ্চয় ধৰিব পাৰিছে মই ক'ত আহিছোঁ। এয়া আহকচোন, আমি ক'ত আহিছে চাওঁ। এয়া দেখিছে ইমান ধুনীয়া পৰিৱেশ, কেওফালে সেউজীয়া সেউজীয়া সেউজীয়া। এয়া দেখিছে ইমান ধুনীয়া, তাৰ মাজত সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা বিভিন্ন ধৰণৰ খেলৰ সামগ্ৰী। এয়া দেখিছে এইফালে দোলনা, এয়া এভাগ মূৰ্তি। এয়া দেউতাক আৰু দেহা গৈ আছে আগে আগে। আমাৰ দেউতাকে কিবা দেখুৱাই দেখুৱাই গৈ আছে। এইবোৰ দেখিছে ইমান ধুনীয়া ধুনীয়া ফুল। এইফালে এইটো হৈছে এইটো কি বাৰু? এইটো হৈছে যোৰহাটৰ তাৰকাগৃহ। এতিয়া আমি আহি পাই গৈছোঁহি যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ। সন্মুখত পাইছোঁহি। এইফালেও ফুল আছে বিভিন্ন ধৰণৰ। দেহা আৰু দেউতাক পাই গ'লহি। ইমান ধুনীয়া পৰিৱেশ। যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ। এইফালেও আছে। এই ফুলখিনি প্ৰত্যেকবোৰ ফুল ফুলা নাই, কিছুমান ফুলিছে। দেউতাহঁত সোমালে। মাজতে এখন এৰোপ্লেন। দেহাহঁত সোমালে। ব'লক চাওঁচোন ইয়াত কেনেধৰণৰ বস্তু আছে।
খেলা ধূলা কৰিব পাৰি সৰু ল'ৰা ছোৱালী আহিলে। মেজিক ৱাটাৰ টেপ, ইয়াত কোনো একো নাই, এইফালে পানী পৰি দেহা বজাই হৈ যায়। আকৌ বজাওঁ, ইমান ধুনীয়া দিছে মাতটো। গোটেইখিনি বজোৱা। আকৌ এবাৰ বজোৱা, কেনেকুৱা লাগিছে আকৌ বজোৱা। ছায়েন্স ৰুম এইটো, ইয়াত এতিয়া সোমাইছোঁ। দেহাত সোমাই গ'ল দেউতাকৰ সৈতে। সেইটো যাদুটো তুমি যে কৈছিলা, যাদু বুলি যে কৈছিলা, সেইটো এইটো এয়া সোমাইছে, যাদু চাবলৈ সোমাইছে। এইবাৰ বন্ধ হৈ আছে, এইফালে তুমি মানুহটো মূৰটো উলিওৱা আকৌ, ঢুকিয়ে নাপায় সৰু মানুহ। ইয়াত সোমাই আছে, সৰু মানুহ ওলোৱাই নাই, চাবলৈ মন গৈছে। এইফালে গ্লাছ এখন দি আছে, এইফালে বন্ধ। এইফালে বন্ধ, নাই দেখা হয় নাই, যাদু হৈ গৈছে ন। গ্লাছখনো লাগিছে, জুম হৈ গৈছেগৈ। হেল্ল' কৰি ইয়ালৈ আপোনালোকৰ সৰু সৰু ল'ৰা ছোৱালীবোৰ লৈ আহিলে সিহঁতে বহুত ফূৰ্তি পাব। ইয়াত দেখিছে, ইয়াত বিভিন্ন ধৰণৰ ছুইচ আছে। সেই ছুইচসমূহ তাত লিখা আছে কেনেধৰণে টিপিব লাগিব, আৰু সেইমতে টিপি বিভিন্ন ধৰণৰ হৈ যায়। এয়া চব এইবোৰ দেখি মানে আজি আমাৰ দেহা একদম ক'ব নোৱাৰা হৈ গৈছে, আৰু ইটোৰ পিছত সিটো টিপি চাইছে। এয়া দেখিছেনে কিমান ধুনীয়া। ইটো দিবা, সেইটো নিটিপিবা, ইটো দিবা। টিপি দিয়া। নাই, বেয়া হৈছে, বেয়া হৈ আছে না, ঘূৰা নাই নহয়। দেখিছা এই গ্লাছখনেদি কেনেকৈ পাৰ হৈ আহিছে মাইনাল, চোৱা গ্লাছৰ ফিলেদি মাইনাল পাৰ হৈ গৈছে। কিমান ধুনীয়াকৈ কেনেকৈ লাহে লাহে দেখিছা, যাদু দেখিছা কিমান ধুনীয়াকৈ গ্লাছৰ ফুটাৰ মাজত দেখিছা, বেকা বেকিকৈ কেনেকৈ পাৰ হৈ গৈছে দেখিছা, ইমান ধুনীয়া লাগিছে। চুম্বকডালৰ সেইটো আকৰ্ষণ কেনেকৈ কৰিছে চোৱা, চুম্বকে যে আকৰ্ষণ কৰা বল ৰখা, টিপিলে দেখিবা আকৌ, দেখিছা এইডাল ঘূৰি আছে, ইয়াৰ আকৰ্ষণ কৰিছে চোৱা, চুম্বকে যে আকৰ্ষণ কৰে। যিফালে ঘূৰিব সেইফালেহে হ'ব, বুজিছা নাই, এইফালে ঘূৰি গৈ আছে, কিবা এটা হ'ব। টিপি ধৰি থাকা, কিবা এটা কি আঁতৰি যাওঁতে কিবা টানটো গৰম হৈ যাবগৈ। সেইটো চোৱা কেনেকুৱা হৈছে দেখিছা।
টিপি দে টিপি ধৰি থাকে। গৰম হৈ যাবলৈ কেনেকৈ আঁতৰি যায় চাবা তুমি। এইবোৰ চব চাইন্সৰ কথা। বুজিছা, ৰঙা আহি ডাঙৰ হ'লে পঢ়িবলৈ পাবা। টিপি ধৰি থাকে, টিপি ধৰি থাকে। চকী লিখীয়া হৈ যাব। এইবিলাক চুঙা এটা হৈ যায় চাহিয়া। দেউতাকে খুব বুজাইছে এয়া দেহা। এয়া ওৰা বুজাই আছে আৰু আকৌ ওপৰলৈ গুচি যাব চাবা। তললৈ নাহে, ওপৰলৈহে যাব। ওপৰফালেহে গৈছে তাৰমানে। বুজিছা, তাৰপিছত চাপৰলৈ ডাউন নহ'লে পৰিহে যাব সি লাগিছিলে, কিন্তু পৰি নাযায়। পিটিকি দিয়া। এইটো ওপৰত মিউজিক মাৰে আগতে। বাওঁ হাতে টিপা, বাওঁ হাতে টিপি লোৱা, এইটো টিপি ধৰি থাকা। এতিয়া আমি চাই পেলাই বাহিৰলৈ ওলাই আহিছোঁ। যদি আপোনালোকৰ যদি আহিবলৈ মন আছে তেতিয়া আপোনালোকে আহিব। ইয়াত সৰু ল'ৰা ছোৱালীয়ে চাবলগীয়া বহুত ধুনীয়া বস্তু আছে। ইয়াত বহুত ধুনীয়া ধুনীয়া বস্তু আছে। ইয়াত বহুত নজনা কথা জানিব পাৰিব। এইটো বাহিৰৰ পৰিৱেশ ইমান ধুনীয়া। দেখাই খেলা বস্তুবোৰ দেখি ৰ'বই পৰা নাই, একদম খুব দৌৰিছে। সেয়া এতিয়া আৰম্ভ কৰিবগৈ আৰু কি খেলে। সেয়া দোলনাত আৰম্ভ কৰিলেই। আহি ক'ব নহয় গৈছেগৈ। এইফালে আমাক বুঢ়া দোলনা খেলিছে, সি লাভই পোৱা নাই। আৰু পিছত যোৱা। এতিয়া এৰি দিয়া। আমাৰ নাজানে খেলিব দোলনা, আগতে সৰুতে খেলা অভ্যাস নাই। আমি দুটা নানিছো। দেউতা ঘুমাই দিম। আমি দেউতা ঘুমালো হ'লে এইফালে হাৰি গ'ল। টনাটনি খেলালে আকৌ খেলিছে। এনেধৰণে আজি আমাৰ দিনটো পাৰ কৰালোঁ। আজি বহুত ফূৰ্তি লাগিল দেহা। যিমানে হাঁহি থাকে সিমানেই আমাৰ সকলোৰে মাক দেউতাকৰ সিমানেই আনন্দ লাগে চব। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদিহে ভাল পায় প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। বাই বাই।